নমস্কাৰ টেকনিক বেলেঞ্চন ফেসবুক পেজৰ দৰ্শকসকলক স্বাগতম জনাই আজিৰ ভিডিঅটো আৰম্ভ কৰিছো আপোনালোকে চাই আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা এক হৃদয় বিদাৰক ঘটনা এক দুখজনক ঘটনা এই ঘটনাটো হৈছে বৰপেটা জিলাৰ কলগাছিয়াৰ অন্তৰ্গত ফুলৰা চটলা চৰৰ ইতিমধ্যে সেই চৰৰ পৰা এজন আইনাল হক নামৰ মানুহ এজন নিৰুদ্দেশ হৈছিল 4 দিন পূৰ্বে নিৰুদ্দেশ হোৱাৰ পিছত সেই মানুহজন 4 দিন পিছত কিন্তু নদীৰ পানীত উপঙি আছিল এইয়া আপোনালোকে স্ক্ৰিনত চাই আছে এই মানুহজনৰ নামে হল আইনাল হক এখেতক কিন্তু 4 দিন পিছত নদীৰ পানীত উপঙি থকা প্ৰত্যক্ষ কৰে ৰাইজে আৰু ততাতয়াকৈ আৰক্ষী খবৰ দিয়ে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সেই মৃতদেহটো উদ্ধাৰ কৰে আৰু ক্ৰমে তদন্ত আৰম্ভ কৰাৰ পিছত কিন্তু সন্দেহবশত ইতিমধ্যে 4 জন মানুহক এৰেষ্ট কৰিছে যেতিয়া 4 জন মানুহক এৰেষ্ট কৰিছে তেতিয়া কিন্তু জনসাধাৰণৰ মাজত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৰাইজে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এখেতক অতি সোনকালে ফাঁসিঘাটত ওলমাব লাগে এই দাবী উত্থাপন কৰিছে ৰাইজে চাওক মানুহ কিমান কালপ্ৰিট হলে এনেকুৱা জঘন্য ঘটনা সংঘটিত কৰিব পাৰে চাওক কিমান হৃদয় বিদাৰক ঘটনা মানুহ কিমান হিংস্ৰ ৰূপ ধাৰণ কৰিছে আমাৰ লগত ইনভেষ্টিগেশ্যন অফিচাৰ আছে অফিচাৰৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম আপোনালোকে মন্তব্য শুনক আইনাল হক বুলি যিজন তেখেত ঢুকালে তেওঁ দুদিনৰ পৰা বিচাৰি পোৱা নাছিলে আমাক জনোৱাৰ লগে লগে আমাৰ SDRF টিম বা সকলো টিমছে আহি পেলাই চালেহি তো আজি ৰিকভাৰ হৈছে বডিটো অলমষ্ট ডিকম্প'জ হয় বডিটো সেইটো কাৰণে আমি এতিয়া পোষ্টমৰ্টেমৰ কাৰণে পঠাম আৰু দেখা গৈছে যে তেওঁ হাত আৰু ভৰি বান্ধা আছে তো পিছত পোষ্টমৰ্টেমৰ ৰিপৰ্টেহে ক'ব একজেক্টলি ঘটনাটো কি হৈছিলে হাত ভৰি বান্ধা থাকিলে অকণমান সন্দেহ হয় তো সেইকাৰণে আমি অকণমান বেছি ভালকৈ চাব লাগিব যেতিয়া যিহেতু হাত আৰু ভৰি বান্ধা আছে তো মেবি মাৰ্ডাৰো হ'বও পাৰে এতিয়া মই কমেণ্টটো কৰিবলৈ অসুবিধা হৈছে পোষ্টমৰ্টেমৰ ৰিপৰ্টতহে গম পোৱা যাব হয় দুজনমানক 4জনক হয় 4জনক মানে সাসপেশন এটা কৰা গৈছে তো হেতু আমি চালি জাৰি চাই ইতিমধ্যে আপোনালোকে শুনিবলৈ পালে ইনভেষ্টিগেশ্যন অফিচাৰৰ যে মন্তব্য সেই মন্তব্য কিন্তু আপোনালোকে শুনিবলৈ পালে মানুহজনৰ হাত বন্ধা আছিল ভৰি বন্ধা আছিল আৰু গলত এখন উৰ্ণা দি মেৰিয়াই থকা আছিল এই কালপ্ৰিট 4জনক কিন্তু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আমাৰ লগত স্থানীয় মানুহৰ মন্তব্য আছে হে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোকে শুনক মাইকী মানুহৰ লগত আছিল মাৰাটো মাইকী মানুহৰ লগত আছিল যেটো উৰ্ণা আছে মাইকী মানুহৰ উৰ্ণা কিছু নাপায় যেতিয়া চিল্লাইছে কিছুমান মানুহ বোলে শুনা পাইছো আমি তো দেখা নাই শুনা পাইছো যে কিছুমান মানুহ বোলে চিল্লি শুনছে ৰাতিত মাৰি পেলাল আইগাও এনেকা শব্দ করছে এনাল হকে মোৰ মতে মাৰি পেলাইছে যদি তাৰ ফাঁসি হওয়া উচিত মই ফাঁসি হওয়া বিচাৰিছো এয়া আপোনালোকে স্থানীয় লোকৰ যি ভাষ্য সেই ভাষ্য আপোনালোকে শুনিবলৈ পালে আৰু আইনাল হকৰ মৃতদেহ পানীত উপঙি আছে এয়া আপোনালোকে প্ৰত্যক্ষ কৰক আইনাল হকৰ মৃতদেহ কিন্তু পানীত উপঙি আছে চাওক মানুহ কিমান কালপ্ৰিট মানুহ কিমান জঘন্য মানুহ কিমান হিংস্ৰ ৰূপ ধাৰণ কৰিলে এনেকুৱা জঘন্য ঘটনা সংঘটিত কৰিব পাৰে এনেকৈ আৰু কিমান দিন চলিব আমি কামনা কৰিম দুনাই যাতে এনেকুৱা ঘটনা কাৰো লগত নহয় তো ভিউয়ার্স ভিডিওটো ভাল পালে পেজটো ফলো কৰি দিব ভিডিওটো শেয়াৰ কৰি দিব কমেন্টস কৰিবলৈ নেপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় অসম।